সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 7 অক্টোবৰ সোমবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনা দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজি দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 7 অক্টোবৰ 2024 সোমবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি হ'ল আহিন মাহৰ 20 দিন। আজি সূৰ্যোদয় পুৱা 5:21:56 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:02:10। আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি, নক্ষত্ৰ অনুৰাধা নক্ষত্ৰ, যোগ প্ৰীতি আৰু কৰণ হ'ল বৃষ্টিকৰণ। আজি কোনো শিশুৰ জন্ম হলে তেওঁৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ, দেৱগণ আৰু অস্তুটোৰ মতে তেওঁ দশা আৰু বিক্ষুটোৰ মতে তেওঁ দশা দুয়োটাই লাভ হ'ব শনিৰ দশা। আৰু আদ্য ঋতু হলে আজি 3 মহীয়া প্ৰতিহিনা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিন আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পাই থাকে। আৰু এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, 12টা ৰাশি কোনকেইটা কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। চৰকাৰীভাৱে আপুনি প্ৰশংসিত হোৱাৰ বা চৰকাৰীভাৱে আপুনি জড়িত হোৱাৰ লাভৱান হ'ব। অৰ্থাৎ আপোনাৰ যদি চৰকাৰী চাকৰি বা ব্যৱসায় কৰি আছে, চৰকাৰীভাৱে যদি কোনো ঠিকাদাৰী কাম কৰিছে তেনেহ'লে আজি দিনটো শুভ। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত পজিটিভ হ'ব। আপুনি কথা কোৱা বা কাম কৰা সকলো ক্ষেত্ৰতে আন মানুহে আপোনাক প্ৰশংসিত কৰিব। অৰ্থাৎ আজি আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল দেখা গৈছে। এতিয়া আহিছো আমি বৃষ ৰাশি লৈছো। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি দিনটো ভাল দিন। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল দেখা গৈছে। আপোনাৰ সাহসৰ জৰিয়তে আপুনি জীৱনৰ যিকোনো ক্ষেত্ৰত আপোনাৰ লাভৱান হ'ব। আৰু আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনত আজি স্বীকৃতি পাব আৰু দাম্পত্য সুখ আজি বৃদ্ধি পাব। আজি আপোনাৰ কাৰণে ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ উল্লেখযোগ্য দিন। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যও আপোনাৰ কাৰণে পজিটিভ হ'ব আজি। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে হঠাৎ পইচা পোৱাৰ যোগ থাকে বা হঠাৎ আপোনাৰ অপৰচুনিটি আহিব। যিকোনো ক্ষেত্ৰতে আপোনাৰ কাৰণে লাভান্বিত হোৱাৰ যোগ থাকে। আজি আপুনি অলপ কষ্ট কৰিব লাগিব, কিন্তু তাৰ ৰিজাল্টো আপোনাৰ কাৰণে আজি যথেষ্ট উৎসাহজনক হ'ব। আজি প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ নাই। আজি হাঁহি ধেমালি দিনটো পাৰ কৰিব পৰাটো আপোনাৰ কাৰণে কিছু ক্ষেত্ৰত কঠিন হ'ব। অৱশ্যে দিনৰ 12 বজাৰ পিছৰ এই সময়খিনি আপোনাৰ কাৰণে কিছু কঠিন হ'ব। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্য উন্নত হ'ব, ব্যৱসায়ত ভাল হ'ব। আজি আপোনাৰ আন মানুহৰ পৰা আপুনি স্বীকৃতি পাব আৰু কষ্টৰ ৰিজাল্ট পাব। অৰ্থাৎ আগতে পূৰ্বতে কৰি অহা কষ্টৰ আজি ভাল ৰিজাল্ট পাব। আজি দাম্পত্য সুখ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি বিশেষ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছে সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজি আপোনাৰ প্ৰচেষ্টাৰ ফলত আপোনাৰ জীৱনত সাৰ্থক হ'ব। অৰ্থাৎ আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। স্বাস্থ্যৰ ভাল হ'ব, ব্যৱসায় বাণিজ্যৰ ভাল হ'ব আৰু শিল্পী হিচাপে আপুনি সুনাম পোৱাৰ যোগ থাকে। যিসকলে নৃত্যৰ লগত জড়িত অৰ্থাৎ ডান্স বা কালচাৰেল লাইনত কাম কৰিছে তেওঁলোকে স্বীকৃতি পোৱাৰো যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট অৱশ্যে পাবই আজিৰ দিনটো। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আপোনাৰ অলপ কষ্ট কৰিব লাগিব। এলাহ কৰিলে নচলিব। মানসিকভাৱে আপোনাৰ সৰু সুৰাকে ডিষ্টাৰ্বেন্স থাকিব আৰু শাৰীৰিক স্থিতি বৰ এটা পজিটিভ নহয়। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ গ্ৰথ হ'ব আৰু পাবলগীয়া পইচাও ব্যৱসায় ক্ষেত্ৰত ঘূৰাই পাব। অৰ্থাৎ আজি আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব। কিন্তু আপুনি এলাহ কৰিলে সেয়া কিন্তু সকলো মিছা হ'ব। আজি বৰ এটা পজিটিভ নাথাকে পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে তেওঁলোকক লৈ কিছু সাৱধান হোৱাটো জৰুৰী। বন্ধুসকল, এতিয়া আহিছো তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজি দিনটো আপুনি ন্যায়সংগত কাম কৰি আপোনাৰ ভাল পাব। অৰ্থাৎ ন্যায়ত থাকি ন্যায়ৰ কাম কৰি আপুনি ন্যায়ৰ পক্ষত যদি থাকে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ হ'ব। কোৰ্ট কাছাৰীৰ লগত জড়িত সকলৰ ক্ষেত্ৰতে হওক বা যিসকলে কোৰ্ট কাছাৰীৰ লগত জড়িত বা বিভিন্ন ক্ষেত্ৰত কেছ বা আউটাৰ আছে তেনেহ'লে তেওঁলোকৰ কাৰণে নিজৰ পক্ষত লাভৱান হোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্য উন্নত হ'ব, ব্যৱসায়িকভাৱে আপোনাৰ লাভ হ'ব আৰু যিসকলে লিকুইডৰ লগত কাম কৰিছে তেওঁলোকৰ কাৰণে ভাল হ'ব। আজি তেওঁলোকৰ কাৰণে পজিটিভ দিন। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আপোনাৰ দেহ বৰ এটা ভাল নাথাকিব, অৰ্থাৎ স্বাস্থ্য বৰ এটা পজিটিভ নাথাকিব। পইচাক লৈ আপোনাৰ চিন্তা হ'ব, পইচাক লৈ আপোনাৰ টেনচন বৃদ্ধি পাব, স্বাস্থ্যক লৈ আপোনাৰ টেনচন বৃদ্ধি পাব। পিতৃ মাতৃৰ স্বাস্থ্যই হওক বা নিজৰ স্বাস্থ্যই হওক বা পত্নীৰ স্বাস্থ্যই হওক আপোনাৰ কিন্তু সমস্যাত পেলাব।
সন্তানৰ ক্ষেত্ৰতো আপোনাৰ বৰ এটা পজিটিভ নাথাকে সিহঁতৰ এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে সমস্যা পাব অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত সমস্যা এডুকেশ্যনৰ সৈতে হ'ব অৰ্থাৎ আৰু এটা কথা আপুনি যদি ভাবে যে আজি যিটো কিবা নতুন কাম আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে সেয়া আপুনি নকৰাই ভাল হ'ব আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাওঁতে অলপ সময় লাগিব বা কষ্ট হ'ব ইয়াৰ পিছত আহিছো আমি ধনুৰাশি যদি আপোনাৰ ধনুৰাশি হয় তেনেহলে দায়িত্ব বাঢ়িব আপুনি কৰ্মস্থানতে হওক ব্যৱসায় স্থানতে সকলোতে দায়িত্ব পালন কৰিব লাগিব আৰু অৱশ্যে আপোনাৰ নতুনত্বৰ দিনো আৰম্ভ হ'ব এই দিনটোতে অৰ্থাৎ আজি আপোনাৰ কষ্টৰ পিছত আপোনাৰ কিন্তু ৰিজাল্টটো ভাল হ'ব স্বাস্থ্য ক্ষেত্ৰত কিন্তু সজাগ হোৱাটো দৰকাৰ যাত্ৰা পথৰ বৰ এটা পজিটিভ নহয় গতিকে দীৰ্ঘ দূৰত্ব আপুনি অতিক্ৰম কৰিবলৈ চেষ্টা নকৰিব আজি আপুনি যিসকলে ৰাজনীতিৰ লগত জড়িত হৈ যায় তেওঁলোকৰ ক্ষেত্ৰত সমস্যা আহে আৰু তেওঁলোকৰ ক্ষেত্ৰত যি কাম কৰ্মস্থান কৰি য'ত কাম কৰি আছে অৰ্থাৎ ৰাজনীতিৰ লগত জড়িত হৈছে সেই স্থান তেওঁলোকৰ কাৰণে আজি বৰ এটা পজিটিভ দেখা নগ'ল ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহলে পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে অৰ্থাৎ আজি আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব ঘৰত উৎসমুখৰ পৰিৱেশ সৃষ্টি হ'ব আৰু যিসকলে নৃত্য গীতৰ লগত জড়িত তেওঁলোকৰ কাৰণে ভাল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি উপযুক্ত দিন সাধাৰণতে যিকোনো অচিনাকি মানুহৰ মাজত আজি মিলা মিছা কৰিবলৈ চেষ্টা নকৰিব তেওঁলোকৰ পৰা আপুনি কিন্তু সমস্যাত পোৱাৰ যোগ থাকে অৱশ্যে যাত্ৰা পথৰ ক্ষেত্ৰত কিন্তু আপুনি কিছু সাৱধান হোৱাটো দৰকাৰ ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহলে আজি আপোনাৰ কাৰণে ভাল বিশেষকৈ আৰ্থিক স্থিতি আপোনাৰ কাৰণে পজিটিভ হ'ব আজি কাম কৰাবিলাকৰ আপোনাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে আৰু দাম্পত্য সুখ আজি বৃদ্ধি পাব কামৰ বেমেজালিসমূহ আপোনাৰ আজি সহজে দূৰ হ'ব আৰু নিজৰ মনোভাৱৰ বলত বা নিজৰ বলিষ্ঠ পদক্ষেপৰ ফলত আজি আপুনি সকলো কাম সহজে লাভ কৰিব অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত পজিটিভ ৰিজাল্ট আহিব ইয়াৰ পিছত আহিছো মীন ৰাশি যদি আপোনাৰ মীন ৰাশি হয় তেনেহলে বৰ এটা পজিটিভ নাথাকে আপোনাৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান দিব আৰু মানসিকভাৱে বৰ এটা পজিটিভ পোৱা নগ'ল আপোনাৰ পইচা 5/3 আপোনাৰ পইচা খৰচ হোৱাৰ যোগ থাকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ লোকচান হোৱাৰ যোগ থাকে গতিকে অলপ পইচা পাতি খৰচ কৰোঁতে আপুনি সাৱধান হোৱাটো দৰকাৰ স্বাস্থ্যৰ ক্ষেত্ৰত পজিটিভ নাথাকে এয়া আপোনাৰ পত্নীয়ে হওক এয়া আপোনাৰ পিতৃ মাতৃয়ে হওক বা নিজৰ ক্ষেত্ৰতে হওক বৰ এটা পজিটিভ নাথাকে গতিকে সাৱধান হ'বই লাগিব বন্ধুসকল এইখিনি আছিল আজি দিনটো ৰাশি ফল যিসকলে ৰাশি হ'ব বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব যিসকলে অশুভ বুলি ক'লো তেওঁলোকে আৰম্ভ নকৰিব বন্ধুসকল আজিলৈ সামৰিছো পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম ধন্যবাদ